হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে, মোৰো ভাল। এয়া দেখিছে মা আৰু ওচৰৰ বৌ আৰু ভণ্টি, মোৰ হাজবেণ্ড। আমি সকলো মিলি আজি গৈ আছোঁ শ্ৰী শ্ৰী দীঘলী লেঙেমাগুৰি সত্ৰলৈ। আৰু এয়া দেখিছে আমি আহি পাই গলোহি শ্ৰী শ্ৰী দীঘলী লেঙেমাগুৰি সত্ৰ। সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছিল যোৱা ইংৰাজী ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে। আজি ১ তাৰিখ, আমি আহিছিলোঁ ১ তাৰিখে ভাগৱত পাঠ, যিহেতু গোসাঁই হৈ মই শৰাই এখনি আগবঢ়াইছিলোঁ আৰু ঘড়ী এটা। আৰু এয়া গৈ আছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, যদি অহা নাই আপোনালোকে আহিব পাৰে। আৰু এয়া শৰাই আগবঢ়াই চাকি বন্তি জ্বলাই এতিয়া আমি আকৌ ঘৰলৈ গৈ আছোঁ। আৰু মোৰ মা আৰু ভাইটিও আহিছিলে চাকি জ্বলাবলৈ। এয়া মা আৰু ভাইটি চাকি বন্তি জ্বলাই ঘৰলৈ আকৌ গুচি গ'ল। আৰু আমিও এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, কাৰণ আকৌ এতিয়া আমি ওলাই কৰি এয়া যাব ওলাইছোঁ।
দেখিছে আহি লাইন পাতি প্ৰসাদ ল'লোঁ আৰু ভাতো খালোঁ আৰু ছাইডত মেলা বহিছে আৰু মেলাখনো কিনো ল'ম যিহেতু মই ফুল বহুত ভাল পাওঁ আৰু ফুলৰ পুলি দুটামান ল'লোঁ আৰু লৈ কৰি খাই বৈ এয়া এতিয়া আমি ঘৰলৈ আহিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই